সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো, ছিংগাপুৰত কোন সেইকেইটা তাত নাই নহয়। মই এতিয়া খাৰঘুলি কাহিলীৰ পৰা কতোৱে নাই। মই এতিয়া সোণাপুৰ, মাথো সোণাপুৰ। সোণাপুৰে মোৰ শেষ ঘৰ, শেষ মঞ্চ। এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাথো শুনিম। স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো, উজনিলৈ অহা যোৱা কৰোতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি। ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত। মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সৰু সজাত দেখুৱাই দিলো কোন হনে তাত ব্ৰাহ্মণ, কলিতা, আলী, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ। আই লাভ পিপল, আই লাভ মেন। সেইবাবে মুখ্যমন্ত্ৰী